বন্ধুসকল আজি মই আপোনালোকৰ বাবে কেইখনমান আজব কাৰ লৈ আহিছোঁ যিকেইখন আপোনালোকে কল্পনা কৰা নাই চাগে সেই অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো উপভোগ কৰক আৰু লগতে যদি আপুনি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি টিলিঙাটো বজাই দিব নম্বৰ 5 পুল টেবল কাৰ এই কাৰখন বনোৱা ব্যক্তিজন পুল খেলাত পাগল যাৰ বাবে তেওঁ নিজৰ কাৰখনক পুল টেবললৈ মডিফাইড কৰি ল'লে যাতে তেওঁ য'তে যায় ত'তে লগৰবোৰৰ সৈতে পুল খেলিব পাৰে অন্য মানুহেও এই গাড়ীখনত পুল খেলিবলৈ পইচা লগায় ৱাও টকা হৈ গ'লে ময়ো এখন বনাই ল'ব লাগিব মই বেলেগ বনাম বাৰু নম্বৰ 4 আপসাইড ডাউন কাৰ এইখন কাৰ আপুনি প্ৰথমবাৰ দেখিলে আপোনাৰ মাথা নষ্ট হৈ যাব কাৰণ এইখন দেখিলে এনেকুৱা লাগে যেন এইখন উল্টাকৈ চলি গৈ আছে ইয়াৰ কাৰণ কাৰখনৰ অদ্ভুত ডিজাইন যি কাৰখনক আনবোৰ কাৰতকৈ পৃথক বনায় যাৰ বাবে সকলোৱে ৰাস্তাত গ'লে ঘূৰি ঘূৰি চায় নম্বৰ 3 লেগো কাৰ বন্ধুসকল এইখন হৈছে পৃথিৱীৰ প্ৰথম ফুল্লি ফাংচনেল লেগো কাৰ যাক ৰোমেনিয়াত 5 লাখ লেগো পিচেছ লগাই নিৰ্মাণ কৰা হৈছে আচৰিত কথা যে ইয়াৰ ইঞ্জিনটো লেগো পিচৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ইয়াত লগোৱা এৰো পাৱাৰ ইঞ্জিনে কাৰখনক 28 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত যোৱাব পাৰে এই আজব কাৰখন বনাওঁতে প্ৰায় 12 লাখ টকা খৰচ হৈছে নম্বৰ 2 বিগ বেনানা কাৰ যদি আপুনি ৰাস্তাত নিজকে সকলোতকৈ বেলেগ দেখাব বিচাৰে বা সকলোৰে চকু আপোনাৰ ফালে আনিব বিচাৰে তেন্তে বানানা কাৰখন আপুনি কিনি ল'ব সম্পূৰ্ণ পকা জাহাজী কলটোৰ দৰে বনোৱা এই কাৰখনত 4জন ব্যক্তি উঠিব পাৰে ৱাও 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 কি বনাইছে ৰে কি ডিজাইন নম্বৰ 1 1967 ডজ এই মালটো প্ৰথমতে এখন পিকআপ ট্ৰাক আছিল কিন্তু গৰাকীয়ে মডিফাইড কৰি ইয়াক এটা আনকমন লুক দিলে যাৰ বাবে এইখন গাড়ী দেখি সকলোৱে উভতি চায় গাড়ীখনৰ চকাকেইটা আঁতৰাই দিলে এনে লাগিব যেন গাড়ীখন উপঙি গৈ আছে এখন ইমান খাছ নহয় খাছ আছিল বানানা কাৰখনে নহয়নে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ আপোনালোকৰ বাবে মই কষ্ট কৰি ভিডিঅ'বোৰ বনাই আছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ